টয়লেটত গৰু কেনেকৈ সোমাল? গৰু কেনেকৈ সোমালে? এই গোবৰটো কাৰ? গৰু নাই জানো? বাইদেউ, কাইলৈৰ পৰা আপুনি আৰু স্কুললৈ আহিব নালাগে। কাইলৈৰ পৰা বাইদেউ আহিব নালাগে। আৰু আজি গধূলিৰ ভিতৰত যিমান বহি চহি আছে চব ছাৰৰ ওচৰত জমা দিব। আপুনি আহিলে স্কুলখন আৰু বেয়া হ'ব। ঘৰতেই জিৰণি লওক। আমি তাৰপিছত হিচাপ মিলাই ল'ম। আপুনি আকৌ স্কুল আহিব নালাগে। আপোনাৰ অহাৰ কাৰণে আমাৰ লোকচানেই হৈ আছে নহয়। ডিচেম্বৰত ৰিটায়াৰ এনেই হৈ আছে, ঘৰত গৈ ৰিটায়াৰ হৈ যাব। লখিমপুৰৰ বচাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্ৰাদ্ধ ভিজিট জিলা উপায়ুক্তৰ। বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰ, মধ্যাহ্ন ভোজন, আন্তঃগাঁথনি দেখি হতবাক হৈ পৰিল উপায়ুক্ত সুমিত সত্তাৱান। লগে লগে উপায়ুক্ত সুমিত সত্তাৱানে দিলে প্ৰধান শিক্ষয়িত্ৰী দীপ্তি বৰাক নিলম্বনৰ নিৰ্দেশ। প্ৰধান শিক্ষয়িত্ৰী দীপ্তি বৰাক ঘৰতেই জিৰণি ল'বলৈ কৰে জিলা উপায়ুক্তই। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ প্ৰস্ৰাৱগাৰ, যাৱতীয় নথিপত্ৰ, মধ্যাহ্ন ভোজন, আন্তঃগাঁথনি পুঁজি সকলো ক্ষেত্ৰতেই বেমেজালি তথ্যপট প্ৰধান শিক্ষয়িত্ৰীগৰাকীক নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে। উপায়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ প্ৰতিটো বিষয়ত তন্নকৈ চোৱা চিতা কৰাৰ লগতে শ্ৰেণীকোঠাত গৈ ছাত্ৰ ছাত্ৰীক কৰে পাঠদান। গৰু কেনেকৈ সোমালে ইয়াত? এই গোবৰটো কাৰ? গৰু নাই জানো? তেতিয়া গেট তালা মাৰিবলৈ আপোনাক কি লাগে? কাগজ পাতি ইয়াতে কেনেকৈ ছোৱালীজনী টয়লেট কৰিব কওকচোন? কিবাটো কাৰণত আগৰ পৰা কোৱাৰ পাছতো অনা নাই বস্তুটো। তো আমাক নালাগে এনেকুৱা হেডমাষ্টাৰ না। তেওঁ ডিচেম্বৰত ৰিটায়াৰ এনেই হৈ আছে, ঘৰত গৈ ৰিটায়াৰ হৈ যাব লৈছে। তেওঁ স্কুলৰ পৰাও ট্ৰাই যিজন নেক্সট আছে ভাল যিজন টিচাৰ তেওঁক ইনচাৰ্জ বনাই দিছোঁ। কাইলৈৰ পৰা বাইদেউ আহিব নালাগে। আৰু আজি গধূলিৰ ভিতৰত যিমান বহি চহি আছে চব ছাৰৰ ওচৰত জমা দিব লাগিব। আপডেটেড যদি হোৱা নাই তেতিয়া আমি বেলেগ একশ্যন। নাই হেডমাষ্টাৰ আমি আপোনাক এতিয়া ৰাখিব নোৱাৰোঁ। এতিয়াতো ছেশ্যন আৰম্ভ হৈছে মাত্ৰ। গুচি গ'লে আমাৰ আধাৰৰ কামবিলাক দিব, আমি তাৰপিছত হিচাপ মিলাই ল'ম। আপুনি আকৌ স্কুল আহিব নালাগে। আপোনাৰ অহাৰ কাৰণে আমাৰ লোকচানেই হৈ আছে নহয়। তেতিয়াহে মানে ঠিক হ'ব না। লাষ্টক এৰি দিছে আপোনালোকে, কপিটিকো লিখা নাই। আপুনি কিয় এৰিব লাগে? টপৰ মানুহ নিজেই টপ কৰি ল'ব পাৰে, আমাৰ দৰকাৰ নাই নহয় তাই। এনেকুৱা ল'ৰাবিলাকক কপি খালি কপি লিখিছে, চাওকচোন একো লিখা নাই। ইনফ্ৰাষ্ট্ৰাকচাৰ টয়লেটবোৰ চাফ নাছিলে আৰু ৰেজিষ্টাৰবোৰো তেওঁক আমি খবৰ দিছিলোঁ, জনাইছিলোঁ, তথাপিও আনিব পৰা নাই। বাচ্চাবিলাক আছে, ভালকৈ পঢ়ি আছে। মিড ডে মিলতো এজ পাৰ মেনু বস্তু দিয়া হোৱা নাই। এইটো আমি প্ৰিলিমিনাৰী চাইছোঁ। এতিয়া মেজিষ্ট্ৰেট ইয়াতে আছে, ভালকৈ ৰিপৰ্ট কৰিব, আমি একশ্যন ল'ম।